গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 1 তাৰিখ। আজি এই দিনটো মোৰ কাৰণে বিশেষ দিন, কিয়নো আজি হৈছে ইভানৰ বাৰ্থডে আৰু আশা কৰোঁ সকলোৱে তাক মৰম আশীৰ্বাদ দিব আজিৰ এই বিশেষ দিনটোত। আৰু কি ক'ম, আজি মনটো বহুত বেছি ভাল লাগিছে আৰু এটা কথা ভাবিলে বৰ দুখ লাগে, এটা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু ইমান সোনকালে বছৰটো গ'ল, মানে কি ক'ম আৰু বহুত বেয়াও লাগিছে। ইমান সোনকালে ডাঙৰ হ'ব বেটা, আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব সি যাতে সদায় সুস্বাস্থ্যৱান হৈ থাকে, সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ। আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। হেপী বাৰ্থডে, হেপী বাৰ্থডে। দেখা দেখাও সামুদি থাকা দে তুমি, সামুদি থাকা দে তুমি, সামুদি থাকা দে তুমি, ফোপাই ফোপাই সামুদি থাকা তুমি ন বাবা। নমো নমো, হেপী বাৰ্থডে, লাভ ইউ। ইফালে থাকা দে তুমি, বহুত বহুত মৰম তোমালে বাবা। বাবা বা টোপনি ভঙা নাই? চুমা এটা দিয়া, দিয়া চুমা এটা দিয়া মোক, দিয়া আৰু এয়া বাপেকে বাৰ্থডে বুলি অকণমান বেলুন ফুকাই থৈ গ'ল আৰু এতিয়া পুতেকে তাত এনজয় কৰি আছে। আৰু এয়া চাওকচোন দূৰৰে কি আৰু এয়া ভাইটিয়ে বেলুন ডেক'ৰেশ্যন কৰাত ব্যস্ত। ভাইটি মানে এইজন হৈছে আমাৰ বৌৰ ভায়েক আৰু তাৰ লগৰ এজন আহিছে, দুয়োটাই মিলি এইখিনি সজাইছে। যিহেতু আমি পাৰ্টিটো সৰুকৈ ৰাখিছিলোঁ, সেইকাৰণে ঘৰৰ ভিতৰতে এনেকৈ ডেক'ৰেশ্যন অকণমান কৰিছোঁ আৰু যিহেতু বেছি মানুহ মতা নাছিলোঁ সেইকাৰণে। আৰু কেনেকুৱা লাগিছে জনাব ডেক'ৰেশ্যনটো, আইডিয়াটো মোৰে আছিলে কিন্তু। আৰু এইপিনে বাহিৰৰ পিনে অকণমান লাইটিঙৰ ব্যৱস্থা কৰিছিলোঁ, কেনেকুৱা লাগিছে সেইখিনিও জনাব। আৰু এইপিনে দাদায়ে খানা বনোৱাত ব্যস্ত। দাদাজনে বহুত বেছি ধুনীয়া বনায়। এয়া বনাইছে মাটন। আৰু আপোনালোকক কোনোবাক যদি ৰান্ধনিৰ দৰকাৰ হয় দাদাক কণ্টেক্ট কৰিব পাৰে, নাম্বাৰটো দি দিম। যিহেতু ভাল বনায় দাদাজনে সেইকাৰণে। আৰু ইয়াত খোৱা ব্যৱস্থা কৰা হৈছে আৰু এইপিনে দেখিছেনে কিমান ধুনীয়া। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। বেটাক ৰেডি কৰোৱা নাই কাৰণ সি যিহেতু অশান্তি পাব, সেইকাৰণে অকণমান মানুহখিনি আহি লওক। আৰু এয়া ফাইনেলি আমাৰ ডেক'ৰেশ্যন কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছেনে দাদাৰ ছোৱালীজনী, তাই মানে ফূৰ্তিত কিবা হৈ গৈছে, মানে ভায়েকৰ বাৰ্থডে আজি আৰু কেক কাটিব সেইকাৰণে। আৰু এয়া হৈছে আজি ইবানৰ বাৰ্থডে কেক, এইটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু লগতে এয়া সৰু সৰু কেককেইটা যে দেখিছিলে, পাৰ্টি কেককেইটা, সেইকেইটা আচলতে বেবীবিলাকৰ কাৰণে আনিছিলোঁ, যিহেতু সিহঁতে কেক বহুত বেছি ভাল পায়, সিহঁতক ভগাই দিবৰ কাৰণে আনিছিলোঁ। আৰু এতিয়া ভিডিঅ'টো চাই থাকিব, কেক কাটো ব'লকচোন, সকলোৱে যিহেতু ৰৈ আছে। Birthday to you, happy birthday to you, happy birthday dear Ivan, happy birthday to you. Apa kata dia? Kalbi khanat loge dia alapman. Kalbi khanat loge dia alapman. এয়া ব'লক এতিয়া আমি খোৱা ঘৰলৈ যাওঁ, যিহেতু কেক কটা পৰ্ব হৈয়ে গ'ল আৰু এতিয়া খোৱাৰে কথা। ভোকো লাগিছে যিহেতু দিনটো একো খোৱাও নাই। আৰু এতিয়া ব'লকচোন কি চলি আছে এইপিনে এবাৰ দেখুৱাই দিওঁ আপোনালোকক, লগতে খায়ো লওঁ। আহক ব'লক। আৰু এয়া দেখিছেনে এই মাইনাজনী ডেন্স কৰি আছে, একদম ফূৰ্তিতে থাকিব পৰা নাই আৰু একদম মানে কি ক'ম আৰু। এয়া আহি পালোঁ, ব'লক আহক ভিতৰলৈ যাওঁ। কেনে আহিছে মাহী আঞ্জা ভাত? ভাল হৈছে? মই ভাল হৈছে? অঁ মইনা কেনে আহিছে? কমলতে কিবা কওঁ ৰান্ধনি ভাল না? ৰান্ধনি ভাল না ন? মাই ভাল হৈছে না? ভাল হৈছে। আৰু এয়া সকলোৱে খাই লৈ আজৰি হ'লোঁ আৰু শেষত গৈ চাওকচোন তাৰ কিমান ফূৰ্তি, মানে মাহী আইতাক, মামী আইতা আৰু মা সকলোবিলাক আছে, যিখিনি আপোন মানুহ সেইখিনি আছে অকণমান সময়ৰ কাৰণে।
আৰু সিহঁতক লগ পাই মানে তাৰ ইমানেই ফূৰ্তি, দিনটো কি হৈছিলে নাজানো, গধূলি সময়খিনি অকণমান দিগদাৰ দিলে আজি, কেক কাটিব ভালকৈ নিদিলে, মানে তাৰ চাগে গাটো খুব বেয়া, সেইকাৰণে মনটোও বেয়া আছিলে। যি কি নহওক বাৰ্থডেটো ভালে ভালে হৈ গ'ল। আৰু তালৈ বহুত বহুত মৰম, আজিৰ দিনটোলৈ তাৰ মানে মই বহুত অপেক্ষা কৰি আছিলোঁ আৰু মানে বহুত এক্সাইটেড হৈ আছিলোঁ। সেই যি কি নহওক ভালে ভালে গ'ল। আৰু আপোনালোকে যিখিনি মৰম দিলে, আশীৰ্বাদ দিলে, সেইখিনি লৈয়ে সি যাতে জীৱনত আগবাঢ়ি যাব পাৰে আৰু আগলৈ এনেকৈ মৰম আশীৰ্বাদ দি থাকিব। সি ভালে থাকক, কুশলে থাকক। আৰু আপোনালোকক শেষত বহুত বহুত ধন্যবাদ জনালোঁ, আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। আৰু এইখিনি যিমানখিনি তাৰ আপোন মানুহৰ লগত ফটো মই কেপচাৰ কৰিছিলোঁ, সেইখিনি ইয়াতে মেমৰি হিচাপে ৰাখি দিলোঁ। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আজিলৈ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ। এতিয়া আহিছোঁ, বাই বাই। ভিডিঅ'টো ভাল লাগিলে পুনৰ কৈছোঁ, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই বাই।